তো হেই হোৱাটছআপ গাইজ ৱেলকাম বেক টু দ্য নিউ ভিডিঅ' তো কি খবৰ চবেই ভালেই আশা কৰোঁ তো মোৰো ভালেই বাকী এইটো বটম ব্ৰেকেট ৰেড কালাৰৰ চাব পাৰে লুকটো চাই লওক এবাৰ তো তাকে শিকাম বটম ব্ৰেকেট কেনেকৈ ফিক্স কৰে ইয়াত তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে বাকী ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব তেতিয়াহে নটিফিকেশ্যনটো পাই থাকিব তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইটো ফিট কৰোঁ চ' এইটো ফিট কৰিবলৈ প্ৰথম লাগিব এইটো চেইন গাৰ্ড যোনে যোনে চেইন গাৰ্ড লগাব বিচাৰে তাৰ কাৰণে এইটো লাগিবই তাক আৰু বাকী এডাল ৰেঞ্চ এডালটো লাগিবই নহ'বা টাইট কৰিব নোৱাৰিব এইটো তো এডাল কম্পালচৰি লাগিবই বাকী গ্ৰীচিং লাগিব গ্ৰীচ কৰিবৰ কাৰণে তো ব'লক দেখাই আছোঁ কি প্ৰথম কাম হ'ল গ্ৰীচ লগাব ইয়াত পূৰা মজাকৈ গ্ৰীচ লগাব নহ'লে খুলিব দিগদাৰ হ'ব লগাবও দিগদাৰ হ'ব তো চাব পাৰে পূৰা লগাই দিছোঁ মজা আছে পূৰা মজাকৈ লগাব নহ'লে গ্ৰীচত কনজুচি নকৰিব দেই তো এইটো চাইডেও লগাই দিব তো এইটো চাইডেও লগাব দুইটা চাইডে তো লগাই দিছোঁ মজা আছে চাব পাৰে পূৰা ভালকৈ লগাই দিছোঁ তো এইখিনি কাম হৈ গ'ল ফ্ৰেমৰ কাম তো এতিয়া বটম ব্ৰেকেটৰ কামখিনি কৰি আছোঁ দেখাই আছোঁ তো এইটো বটম ব্ৰেকেট ইয়াত এটা গ্ৰীচিং লগাব লাগিব তো দেখাই আছোঁ কেনেকৈ গ্ৰীচিং লগাব এইটো চাব পাৰে পূৰা এনেকৈ লৈ পিনে মজা আছে লগাই দিব গ্ৰীচত কনজুচি নকৰিব গ্ৰীচ নহ'লে আকৌ পিছত খুলিব দিগদাৰ হ'ব লগাব দিগদাৰ হ'ব এইবিলাক কি লেতেৰা গ্ৰীচত আছে দেই তো এইবিলাক লেতেৰা চেতেৰা আঁতৰাই দিব মজাকৈ গ্ৰীচিং কৰি দিব তো দুইটা চাইডে কৰিব এইটো দেখাই আছোঁ কেনেকৈ কৰিব লাগে তো দুটা চাইডতো কৰিব এইটো ৰাইট চাইডৰ হয় ৰাইট চাইডতো লগাই দিব মজাকৈ লগাই দিব এইপিনে সেইপিনে তো চাব পাৰে পূৰা মজা আছে লগাই দিলোঁ গ্ৰীচিং তো এতিয়া নেক্সট ষ্টেপত যাওঁ তো ব'লক তো গাইজ মেইন ইম্পৰ্টেণ্ট থিং এটা কৈ দিছোঁ তো এইটো দেখা পাইছে ইয়াত লিখা হৈ থাকিব কোনটো ৰাইট চাইড কোনটো লেফ্ট চাইড এইটো ৰাইট চাইড দেখা পাইছে আৰ লিখা আছে তো দেখা পাইছে বাকী এইপিনে লেফ্ট চাইড এইটো এল লিখা আছে তো লেফ্ট চাইড ৰাইট চাইডটো হ'ব তোমাৰ আপোনাৰ ক্ৰেংক চাইডৰ চাইডে আৰু এইটো চাইড হ'ব লেফ্ট চাইডে তো ব'লক ফিটিং কৰি দেখা দিছোঁ তো যোনে যোনে চেইন গাৰ্ড লগাই এডাল প্ৰথম লগাই ল'ব ইয়াত তো প্ৰথম এডাল লগাই লৈ এডাল লগাই দিব এনেকৈ আৰু এইটো এনেকৈ নহয় এইটো চাইডে ঘূৰিব এণ্টি ক্লকৱাইজ ঘূৰিব এইটো চাব পাৰে এইটো চাইডে ঘূৰিব সেইটো চাইডে নঘূৰে আৰু যোনে যোনে চেইন গাৰ্ড লগাই সিহে এডাল লগাব নহ'লে এনেই লগাব নালাগে আপোনাৰ বটম ব্ৰেকেটৰ লগত স্পেচাৰ দিব স্পেচাৰ লগাই দিলে হ'ব মই এতিয়া চেইন গাৰ্ড লগাম কাৰণে এইটো লগাই দিছোঁ তো ইমানেই তো বাকী এইটো চাইডে ফিটিং কৰোঁ ব'লক দেখাই আছোঁ কেনেকৈ কৰিব লাগে তো এইটো লেফ্ট চাইডত দেখা পাইছে লেফ্ট চাইডতে আপুনি লগাই দিলে হ'ল লেফ্ট চাইডতো চিধাই যাব এনেকৈ ঠিক এনেকৈ এতিয়া মজাকৈ গ্ৰীচিং কৰাৰ কাৰণে এতিয়া ধুনীয়াকৈ সোমাই গৈছে যদি গ্ৰীচিং নকৰে নহ'ব তো মজাকৈ গ্ৰীচিং কৰিব আৰু বাকী এডাল কম্পালচৰি লাগিবই এডাল তেতিয়া টাইট দিব লাগিব দেখাই আছোঁ কেনেকৈ টাইট দিব তো চাই থাকক ভিডিঅ'টো টাইট দিলোঁ তো এডাল ইয়াত লগাব টাইট দি দিব ইমান টাইট নিদিব যে বেয়া হৈ যায় টাইট দি থৈ দিলে হ'ল তো এইটো চাইড টাইট হৈ গ'ল তো এইটো চাইড টাইট কৰোঁ তো দেখাই আছোঁ আহক তো এডাল লৈ পিনে এইটো চাইডে টাইট কৰিব দেখাই আছোঁ কেনেকৈ কৰিব এনেকৈ দেখা পাইছে ফুল টাইট দি দিব নহ'লে আকৌ দিগদাৰ হ'ব ফুল টাইট দিলেহে নহ'লে আকৌ খুলি গ'লে আকৌ কেংচেট বেয়া হৈ যাব তো ফুল টাইট দিব ভালকৈ তো দেখা পাইছে হৈ গ'ল পূৰা ফিটিং তাৰপৰা পূৰা ফ্ৰীলি ঘূৰি আছে এইটো তো বাকী কেংচেটৰ ভিডিঅ' আহি যাব নেক্সট ভিডিঅ' কেংচেটৰ ভিডিঅ' আহিব তো কেংচেটৰ ভিডিঅ'টো চাব নাপাহৰিব তো তেতিয়ালৈ বাই বাই তো দেখা পালে কেনেকৈ এইটো ফিট কৰিলোঁ তো বাকী ভিডিঅ' যদি চাই কিবা ইনফৰ্মেশ্যন পালে তো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব নাপাহৰিব যদি চাই ভাল লাগিছে কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিলে জনাব তো আৰু ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো দবাই দিব নহ'লে ফিউচাৰ আপডেটবোৰ নাপাব তো কাইলৈ ভিডিঅ'টো চাব আৰু আজি ভিডিঅ' চাব ফুল ভিডিঅ' চাব নহ'লে আকৌ টিউটৰিয়েল স্কিপ কৰি চালে দিগদাৰ হ'ব তো তেতিয়ালৈ বাই বাই তো এনেধৰণৰ মোৰ ইণ্টাৰেষ্টিং টিপছ এণ্ড ট্ৰিক্সৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত যিছু ষ্টান্স আছে তো তাত ফ'ল' কৰি দিব আৰু এটা আইডি আছে টিপছ বাই যিছু MTV তো তাতো ফ'ল' কৰি দিব তাতো আপডেটবোৰ পাই থাকিব তো তেতিয়ালৈ